বান্ধৱীসকল আপোনালোকৰ কি খবৰ আশা কৰোঁ আপোনালোকৰ সকলোৱে ভালে খবৰ চাগৈ আজি এটা মই ভাতৰ ভিডিঅ' দিম বুলি ভাবিছিলোঁ মোৰ দুপৰীয়া ভাতৰ কাঁহীখন আপোনালোকক দেখুৱাব পৰা নাছিলোঁ এইকেইদিন কিন্তু আজি আকৌ মই দেখুৱাম বুলি ভাবিলোঁ আজি মোৰ দুপৰীয়া ভাত সাজৰ লগত এয়া কি বনাইছোঁ আপোনালোকক অকণমান দেখুৱাম বুলি ভাবিছোঁ এয়া হৈছে ইলিচ চিতল মাছ আৰু বিলাহী আলু দি বনাইছিলোঁ এয়া হৈছে হাঁহৰ মাংস শুকান ভাজি আৰু এইফালে বনালোঁ বন্ধাকবি বেঙেনা আলু ভাজি আৰু এইফালে আছে তিয়ঁহ চাটনি আৰু এইফালে এটা ভোট জলকীয়া আৰু এচিটা নেমু টেঙা কাটি ল'লোঁ মই আজি মোৰ দুপৰীয়া ভাতৰ কাঁহীখন মই এইদৰে সজাই আপোনালোকক দেখুৱালোঁ আৰু মোৰ যদি ভিডিঅ'বিলাক চাই আপোনালোকে ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব আজি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ।